এই ভিডিঅ'টোৰ জৰিয়তে কাৰোবাক সৰু বুলি দেখাব বিচৰা হোৱা নাই। ভিডিঅ'টো যাতে কোনেও নিগেটিভভাৱে নলয়। আজি মই ভাৰতৰ ৰাজধানী দিল্লী আৰু পাকিস্তানৰ ৰাজধানী ইছলামাবাদৰ মাজৰ কিছুমান বিশেষ বিষয়ক লৈ তুলনা কৰিম। গতিকে ভিডিঅ'ৰ আৰম্ভণিৰ পৰা সকলোৱে চাই থাকিব। যদি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিয়া নাই, তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বুটামটো টিপি চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে কাষত থকা ঘণ্টা বুটামটো টিপি দিবলৈ নাপাহৰিব। আহক এতিয়া দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমি এৰিয়াটো কিমান ডাঙৰ সেইটো উল্লেখ কৰিব লাগিব। দিল্লী এৰিয়াটো প্ৰায় 1484 বৰ্গ কিলোমিটাৰ। আনহাতে পাকিস্তানৰ ৰাজধানী ইছলামাবাদৰ এৰিয়াটো প্ৰায় 906 বৰ্গ কিলোমিটাৰ। আনহাতে জনসংখ্যাৰ ফালৰ পৰা চাবলৈ গ'লে দিল্লীৰ জনসংখ্যা হ'ল 1,87,87,941 জন আৰু এয়া হ'ল 2011 চনৰ লোকপিয়ল অনুসৰি। আনহাতে পাকিস্তানৰ ৰাজধানী ইছলামাবাদৰ জনসংখ্যা হ'ল 10,14,825 জন আৰু এয়া হ'ল 2017 চনৰ লোকপিয়ল অনুসৰি। জনসংখ্যা ঘনত্ব মানে হ'ল 1 বৰ্গ কিলোমিটাৰ অঞ্চলত কিমানজন লোকে বাস কৰে। দিল্লীৰ জনসংখ্যা ঘনত্ব হ'ল 11,312 জন, অৰ্থাৎ 1 বৰ্গ কিলোমিটাৰ অঞ্চলত তাত 11,312 জন লোকে বাস কৰে। আনহাতে পাকিস্তানৰ ৰাজধানী ইছলামাবাদৰ জনসংখ্যা ঘনত্ব হ'ল 2,089 জন, অৰ্থাৎ 1 বৰ্গ কিলোমিটাৰ অঞ্চলত তাত 2,089 জন লোকে বাস কৰে। ভাষাৰ ফালৰ পৰা চাবলৈ গ'লে ভাৰতৰ ৰাজধানী দিল্লীত হিন্দী আৰু ইংৰাজীক অফিচিয়েল ভাষা হিচাপে ব্যৱহাৰ কৰা হয়। আনহাতে পাকিস্তানৰ ৰাজধানী ইছলামাবাদত উৰ্দু আৰু ইংৰাজীক অফিচিয়েল ভাষা হিচাপে ব্যৱহাৰ কৰা হয়। ভাৰতৰ ৰাজধানী দিল্লীৰ জনমূৰি আয় হ'ল 3,65,529 টকা। আনহাতে পাকিস্তানৰ ৰাজধানী ইছলামাবাদৰ জনমূৰি আয় কোনো উল্লেখ নাই। শিক্ষিতৰ হাৰ ভাৰতৰ ৰাজধানী দিল্লীৰ শিক্ষিতৰ হাৰ হ'ল 86.12%। এই তথ্য হ'ল 2011 চনৰ লোকপিয়ল অনুসৰি। আনহাতে পাকিস্তানৰ ৰাজধানী ইছলামাবাদৰ শিক্ষিত হাৰ হ'ল 98%, অৰ্থাৎ ভাৰতৰ শিক্ষিত হাৰতকৈ পাকিস্তানৰ ৰাজধানী ইছলামাবাদৰ শিক্ষিত হাৰ বহু বেছি। এতিয়া আমি ভাৰতৰ ৰাজধানী দিল্লীৰ কেইখনমান চাবলগীয়া ঠাইৰ বিষয়ে জানিম। পাকিস্তানৰ ৰাজধানী ইছলামাবাদৰ চাবলগীয়া কেইখনমান ঠাই হ'ল আজি ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো শেষ কৰি চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো চাই ভাল পালে চেনেল ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কমেণ্ট কৰি জনাব। ধন্যবাদ।